উজুলি মুতুলি বটদ্ৰবা থানৰ পদূলি ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে বটদ্ৰবা থানত গুৰুজনাৰ আশীষ ললে অগণন ভক্তই। ইংৰাজী নৱবৰ্ষৰ পহিলা সপ্তাহত ঐতিহাসিক বটদ্ৰবা থানলৈ আগমন ঘটিল অগণন দৰ্শনাৰ্থীৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তপ্ৰাণ ৰাইজৰ লগতে দৰ্শনাৰ্থীয়ে নতুন বছৰটোৱে যাতে সকলোলৈকে সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনে, সকলোৰে বাবে কুশল হয়, তাৰে কামনাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰবা থানত আহি গুৰুজনাৰ আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হ'ল। পুৱাৰে পৰা বটদ্ৰবা থানলৈ আগমন ঘটা এইসকল ভক্তপ্ৰাণ অথবা দৰ্শনাৰ্থীয়ে প্ৰথমে আহি গুৰুজনাৰ আশীষ গ্ৰহণ কৰি নাম প্ৰসংগত ভাগ লোৱাৰ উপৰিও আন কোনোৱে গুৰুজনাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ দৰ্শন কৰি পৰম তৃপ্তি লাভ কৰে। আন একাংশই আকৌ বটদ্ৰবা থানৰ পবিত্ৰ জলাধাৰ আকাশী গংগাৰ তীৰত বনভোজ খাই নাচ গানত ব্যস্ত হৈ পৰাও দেখিবলৈ পোৱা গ'ল। সেইদৰে আন কোনোৱে আকৌ ব্যস্ত হ'ল চেলফি লোৱাত। এইদৰে নৱবৰ্ষৰ প্ৰথমটো সপ্তাহ বটদ্ৰবা থানত অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হ'ল। ভাল লাগিছে, নতুন বছৰ মানুহৰ মনত আনন্দটো নাইকিয়া হৈছে। চৰকাৰে কাৰ যিখন আইন আনিছে মানুহৰ ফূৰ্তিটো নোহোৱা হৈছে, সেইটো কাৰণে এবাৰ মানুহৰ মনত যিটো দুখ, সেইটো কাৰণে এবাৰ বনভোজস্থলীত মানুহো কম। আজি এই পবিত্ৰ দিনৰ পবিত্ৰ ক্ষণত পবিত্ৰ জন্মভূমিলৈ আজি নৱবৰ্ষৰ দিনা যুৱক যুৱতীকে আদি কৰি ভক্ত বৈষ্ণৱসকলৰ যি বিপুল সমাৰোহ হৈছে, ই সঁচাকৈ প্ৰশংসনীয়। আৰু আমি গুৰুজনাৰ শ্ৰীচৰণত আমি শতকোটি প্ৰণাম নিবেদন কৰিছোঁ, যাতে অসমত শান্তি সমৃদ্ধি সোনকালে গুৰুজনাই অসমীয়া সমাজখনক শান্তি সমৃদ্ধি আগবঢ়াই নিয়ক। আৰু লগতে আজিৰ এই পবিত্ৰ দিনতেই আমি সকলোৱে সংকল্পবদ্ধ হোৱা উচিত যে আমি সকলোৱে গুৰুজনাৰ যি লক্ষ্য আৰু গুৰুজনাৰ যি মহান আদৰ্শ, এই আদৰ্শৰে যাতে আমি সমাজখনক আগুৱাই নিব পাৰোঁ, আমি যাতে নিজেও আগবাঢ়িব পাৰোঁ। মই ধুবুৰীৰ পৰা আহিছোঁ। ধুবুৰীৰ পৰা শদিয়ালৈকে আমাৰ অসমৰ যিটো স্থান, পবিত্ৰ স্থান হিচাপে আমি সৰুৰ পৰা শুনি পাইছোঁ। গতিকে মই সশৰীৰে আজি আমাৰ তীৰ্থস্থানত মহাপুৰুষ শংকৰদেৱৰ তীৰ্থস্থানত আহি মই আপ্লুত হৈ গৈছোঁ। আৰু সঁচাকৈ এইটো এটা যে তীৰ্থস্থান, মই তাতে নিজকে আত্মহাৰা হৈ গৈছোঁ। বটদ্ৰবাৰ পৰা নিপন নাথ ৰিপৰ্ট, দ্য তিনিচুকীয়া টাইমছ।